বাইদেউ আপোনাক বিচাৰি কোনোবা এগৰাকী তিৰোতা আহিছে। কোন? সঁচানে মিছা নাজানো, সোধাত আপোনাৰ আই বুলি ক'লে। আই? আই? আই ঐ দেহি, মোৰ কলিজাৰ তেজা ৰাজৰাণী হলি বুলি একেবাৰে মায়ে বাপৰে পাহৰি গলি। নহয় মানে মই তোৰ একো কথাই নুশুনো। তোক মই আজি নিবলৈ আহিছো। তোৰ অবিহনে ঘৰখন একেবাৰে খালী হৈ পৰিছে অ। তোলায়ো মন মাৰি বহি থাকে আৰু বাপেৰেতো খোৱা লোৱাই কৰিব নোৱাৰা হৈছে। বলাই তই এবাৰ ঘৰলৈ বল। কিন্তু মহাৰাজে বা কি কয়? যোৱা বাৰু। কালিলৈ মই দোলা পঠিয়াই দিম, উভতি আহিবা। মহাৰাজ আপুনি দয়াৰ সাগৰ।